একাংশ অনা অসমীয়া বিহাৰী বেংগলী লোকে সমাজ ধ্বংস কৰাত উঠি পৰি লাগিছে। চাই থাকক আমাৰ এই প্ৰতিবেদন। বিহাৰী বেংগলী একাংশ মানুহে ইয়াত জুৱা খেলি খেলি সমাজখন বিনষ্ট কৰিব লাগি উঠিবই লাগিছে। হা কিয় জুৱা চব 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 বসলে এ চব এই বিল আছে আমি নামৰ অঞ্চল সমিতিৰ ফালৰ পৰা আহি আমাৰ চকুত পৰে গা ধুব কালা কোলা দিল বৈ ইয়াত বহ জুৱা খেলিব তহঁতি হা বহ কেইটা আছ তহঁতি ইয়াত উঠ খা গোটেই উঠ খা। আপোনালোকে আজি ইয়াত কিহৰ বাবে আহিছিলে আৰু কিহৰ মানে কি দেখিলে আজি ইয়াত আহি পিনে? আমি এনেই আহিছিলোঁ চেক কৰিবলৈ দেখিলোঁ যে অসংখ্য বিহাৰী বেংগলী লোকে ইয়াত জোৱা চোৱা খেলি সমাজ ধ্বংস কৰাত উঠিবই লাগিছে। হয় কিন্তু এতিয়া আমি দেখিছোঁ। আৰু ইয়াত কি মানে কিমানজনমান মানুহ আছিলে ইয়াত? 40-50জন মান হ'ব মানুহ। আৰু আপোনালোকে মানে কিহৰ ফালৰ পৰা আহিছিলে? কোন হয় আপোনালোক? বীৰ লাচিত সংগঠনৰ পৰা আহিছিলোঁ। হয় হয়, আমি নামৰ অঞ্চল সমিতি বীৰ লাচিতৰ ফালৰ পৰা আজি এনেই ফুৰিবলৈ কাৰণে আহিছিলোঁ বিচাৰে আজি দেওবাৰ। আৰু আহি পাই দেখিলোঁ একাংশ বিহাৰী বেংগলী লোকে জুৱা খেলি সমাজ বিনষ্ট কৰাত লাগিছে। তেজপাত পইচা হাততে ধৰা পৰিছে আমাৰ হাতত। আৰু আহি পোৱাৰ লগে লগে তেখেতলোকে আমাক দেখা পাই পলাই পতন দিছে। আৰু অনাগত দিনত যদি আমি এনেকুৱা কাণ্ড কথা ইয়াত দেখি পাওঁ তেতিয়া আমি কিন্তু সকিয়ানি নিদিওঁ। তেতিয়া যদি আমাৰ মাজত কিবা এটা সংঘৰ্ষ হয় তেতিয়া কিন্তু বীৰ লাচিত দায়ী নহ'ব। আৰু এই ক্ষেত্ৰত আমাৰ প্ৰশাসনে অলপ চকু দিব লাগে।